নমস্কাৰ। আৰোহণ আঁচনিৰ মেণ্টৰ-মেণ্টিসকলৰ বাবে দৰং জিলা প্ৰশাসনে দিয়া প্ৰশিক্ষণৰ সবিশেষ জনোৱা হওক। ADC পল্লৱী কাছৰী বাইদেউ আৰু DPO চিত্তৰঞ্জন কলিতাই আগবঢ়োৱা প্ৰশিক্ষণ আপোনালোকৰ বাবে আগবঢ়োৱা হ'ল। ইয়াত আপোনালোকে মেণ্টৰ-মেণ্টিসকলৰ ৰেছপন্সিবিলিটি কি হ'ব, ডিউটি কি হ'ব, এই বিষয়ে সবিশেষ জানিব পাৰিব। আহক আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। এটা এনেকুৱা শব্দ যি আমাক বুজাইছে ইটছ এ কাইণ্ড অফ এটা নতুন জাগৰণ। ইয়াতে আমাৰ কোৱা গৈছে এইটো এটা বিশেষ অসম চৰকাৰৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ এটা বেবী প্ৰজেক্ট, আৰু সেইটো হৈছে আৰোহণ। আৰু ইয়াতে আমি কি কৰিব লাগে, এতিয়া আমাৰ যোনটো নেশ্যনেল এডুকেশ্যন পলিচি আছে 2020, তাৰে অধীনত আমাৰ 4 নং দফাত লিখা আছে যে আমি কেইগৰাকীমান মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আমি বাছি উলিয়াই পেলাই তেওঁলোকৰ মন পচন্দৰ কেৰিয়াৰ বা তেওঁলোকে কি ধৰণেৰে অগ্ৰগতি কৰিব পাৰিব ভৱিষ্যতলৈ নিজকে প্ৰতিষ্ঠিত কৰিবলৈ, তাৰ বিষয়ে হৈছে আৰোহণ। আৰু এই আৰোহণতে আপোনালোকে এতিয়া আমি আপোনালোকক আজি গোটেইখিনি কাৰ্যসূচীত আছেই আমাৰ। এই আৰোহণতনো আমি কি কৰিব লাগে, মেণ্টৰৰ দায়িত্বটো কি থাকিব আৰু মেণ্টিসকলৰ দায়িত্ব কি থাকিব, আমাৰ মেণ্টৰ কোন হয় আৰু আমাৰ মেণ্টিসকল কোন হয়, গোটেইখিনি কথা আপোনালোকৰ ওচৰত আমি দাঙি ধৰিম। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, যিসকল আমাৰ মেণ্টি বাছি উলিয়াইছোঁ আমি, তেওঁলোক হৈছে আমাৰ 21, 22 আৰু 22-23 চনৰ নৱম আৰু দশম শ্ৰেণীত তেওঁলোকে এতিয়া অধ্যয়নৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল। আৰু মেণ্টি হিচাপে আমি তেওঁলোকক বাছি লৈছোঁ যিসকলে সেই পাৰ্টিকুলাৰ ক্লাছটোত ফাৰ্ষ্ট পজিশ্যন হোল্ডাৰ হিচাপে তেওঁলোক আছে। গতিকে তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীক আমি বাছি উলিয়াইছোঁ চ' ডেট আমি তেওঁলোকক এটা কেয়াৰ আৰু ফষ্টাৰিং প্ৰভাইড কৰিব পাৰোঁ ফৰ ফাৰ্ডাৰ ডেভেলপমেণ্ট অফ দেয়াৰ কেৰিয়াৰ্ছ। আৰু সেই কেৰিয়াৰটোত তেওঁলোকে বিভিন্ন ধৰণৰ কেৰিয়াৰ তেওঁলোকে বাছি ল'ব পাৰে। তেওঁলোকে শিক্ষকতা কৰিব পাৰে, ডাক্তৰ, ইঞ্জিনিয়াৰ হ'ব পাৰে, বিজনেছ পাৰ্চন হ'ব পাৰে, বেংকাৰ হ'ব পাৰে, প্ৰশাসনিক বিষয়া হ'ব পাৰে, নাৰ্ছ হ'ব পাৰে, পেৰামিলিটাৰীত তেওঁলোকৰ কেৰিয়াৰ থাকিব পাৰে, আৰু সমাজৰ কাৰণেও তেওঁলোকে ভাল কাম কৰিবলৈ সমাজ কৰ্মী হিচাপে তেওঁলোকে তেনেকুৱা আগ্ৰহ প্ৰকাশ কৰিছে। আমি অনলাইন যোগেৰে সেইখিনি লৈছিলোঁ, আৰু তেওঁলোকৰ যোনটো কেৰিয়াৰ অপশ্যন আছিলে তেওঁলোকে বাছি লৈছিলে। তথাপিও এইখিনিত ক'ব বিচাৰিছোঁ, আমাৰ কেইখনমান বিদ্যালয়ৰ আমাৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰাইছিলে, যেতিয়া আমি তেওঁলোকক আউটকাম হিচাপে কি হ'ব আৰোহণৰ জৰিয়তে সেইটো সুধিছিলোঁ, তেতিয়া তেওঁলোকে লিখিছিলে, হয়তো অকণমান বুজাত ভুল হৈছিলে, তেওঁলোকে লিখিছিলে যে তেওঁলোকে ইণ্ডিয়ান হ'ব বিচাৰিছে, বা তেওঁলোকে তেওঁলোককো আমি কথা পাতি লৈ যে হোৱাট ইজ ইয়ৰ লাইন অফ ইণ্টাৰেষ্ট, আৰু সেই লাইন অফ ইণ্টাৰেষ্টটো যেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে আমাক জনাব যে ছাৰ মই কেমিষ্ট্ৰিত অধ্যয়ন কৰিব বিচাৰিছোঁ, বা মই এগৰাকী প্ৰশাসনিক বিষয়া হ'ব বিচাৰিছোঁ, ইনফেক্ট পলিটিচিয়ান হ'ব বিচাৰিছোঁ, হাউ টু বি গাইড দেম, বা মোৰ ইমান এটা ইণ্টাৰেষ্ট নাই, 9th লেভেলত মোৰ মেথ ছায়েন্স মই লৈ আছোঁ, এটা আমাৰ সাধাৰণ হেৰি থাকে মই ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ম বুলি, কিন্তু গ্ৰেজুৱেলি তেখেতে গম পাইছে যে হি অৰ শ্বি is not fit for that profession. So we have to guide them accordingly যে আমি কোনটো দিশত তেওঁলোকক লৈ যাব পাৰোঁ। This will be the main responsibility of the mentor. So the guidance that is supposed to be provided by our mentors is very, very important, because down the line after class 12 যিসকল ল'ৰা ছোৱালী এতিয়া বৰ্তমান 9th আৰু 10th standardত আছে, তেওঁলোকে যেতিয়া 12th onwards career কিবা বাছি ল'ব, that time you all should feel proud enough that you were able to guide those mentees in a proper direction. This is what is important in this particular program. I'm telling you again and again that it is a very new concept, and every district is moving towards this, because this is one of the most important projects that the secondary education department has taken, and that too it has the directions of Honorable Chief Minister sir, how to mentor those students. So এইটো বিষয়লৈ আমাৰ হৈছে expected যোনটো outcome হয়, a pool of mentors will be created in each district
for providing additional support to selected students. About taking everyone along, about hand-holding and support, about giving back to society. Under the Arohan, the gifted students in the age group of 30 to 18 years of class 9 to 12 will be provided support for mentoring, counseling for career progression, exposure and incentives either case or kind. Background to hoise ki NEP 2020 para বাইদেউ ইতিমধ্যে কৈছে আমাৰ এডিসি বাইদেউ কৈছে para 4.40 support for gifted student with special talent indicates there are innate talent in every student which must be discovered, nurtured, fostered and developed. Those students that show particularly strong interest and capacity in a given realm must be encouraged to pursue that realm beyond the general school curriculum. Vision to hoise ki to provide a platform to well-performing students, both boys and girls, starting from class 9 to nurture their potentialities to the optimum. Expected outcome to hoise that a pool of mentors will be created in its district for providing additional support to selected students. Selected student topper of class 8 during 21-22 currently studying in class 9. Etu amar etia kintu class 10 ot pori ase karon etu 9 ot boli koisile je 21 22 ot 8 ot asil 22 23 ot 9 ot asil 23 24 ot kintu etia amar 10 paise aru jigijon student 23 24 ot register koise teolok etia 9 ot ase ami etia jikhini patisu etu class 10 paise ahi amar mentally kini will be benefited by the guidance and support of mentor which will help them to excel in their career and life. Arohan said this program is for meritorious students of secondary classes of government schools, government provincial schools, envisioned by the Honorable Chief Minister of Assam. About taking everyone along, about handholding and support, about giving back. About taking everyone along, about hand-holding and support, about giving back to society. Under the Arohan, the gifted students in the age group of 30 to 18 years of class 9 to 12 will be provided support for mentoring, counseling for career progression, exposure and incentives either case or kind. Background to hoise ki NEP 2020 para বাইদেউ ইতিমধ্যে কৈছে আমাৰ এডিসি বাইদেউ কৈছে para 4.40 support for gifted student with special talent indicates there are innate talent in every student which must be discovered, nurtured, fostered and developed. Those students that show particularly strong interest and capacity in a given realm must be encouraged to pursue that realm beyond the general school curriculum. Vision to hoise ki to provide a platform to well-performing students, both boys and girls, starting from class 9 to nurture their potentialities to the optimum. Expected outcome to hoise that a pool of mentors will be created in its district for providing additional support to selected students. Selected student topper of class 8 during 21-22 currently studying in class 9. Etu amar etia kintu class 10 ot pori ase karon etu 9 ot boli koisile je 21 22 ot 8 ot asil 22 23 ot 9 ot asil 23 24 ot kintu etia amar 10 paise aru jigijon student 23 24 ot register koise teolok etia 9 ot ase ami etia jikhini patisu etu class 10 paise ahi amar mentally kini will be benefited by the guidance and support of mentor which will help them to excel in their career and life. Arohan said this program is for meritorious students of secondary classes of government schools, government provincial schools, envisioned by the Honorable Chief Minister of Assam. About taking everyone along, about handholding and support.